কি হৈছে মানে এই ল'ৰাটো পংগু ল'ৰা হয়, মানে হাত এখন নাই, এই পংগু আৰু ভৰি এটা পংগু। এই বহুত দিনৰ পৰা এই ল'ৰাটোক মাৰিম মাৰিম বুলি কৈ থাকে এই আবদাৰ আলী। তো পিছত কি হ'ল, যোৱাকালি মানে হেৰি কৰিলে, তেখেতৰ মানে লেট্ৰিন লাগিছিলে, টয়লেটত যাম বুলি ঘৰৰ পৰা সি ওলাই আহিলে। অহাৰ পিছত ৰাতিপুৱা দেখা পাই ক'লে যে হেৰি তোক দেখা পালে মোৰ হেৰিটো মানে যাত্ৰাটো বেয়া হৈ যায়, গতিকে তোক আজি মই মাৰ্ডাৰ কৰিম। সেই বুলি কৈ পেলাই বাঁহৰ একডাল হেৰি লৈ না ছুৰী এখন লৈছে, সেইটো আমি দেখা নাই, মানে পুৰা হানি দিলে তেখেতক, পুৰা মূৰত আঘাত কৰিলে আবদাৰ আলীয়ে, বুজি পাইছে। তাৰে পিছত সেইটো দেখা পোৱাৰ লগে লগে ল'ৰাটোৰ মা দেউতা চিঞৰ বাখৰ কৰি ওলাই আহিলে। আহোঁতে কি কৰিলে, ল'ৰাৰ দেউতাককো মাৰিলে, মাককো মাৰিলে। মাৰি ক'লে যে যা তই যি কেছ কৰা কিবা কৰা কৰিবি, কিন্তু মই তহঁতক মাৰ্ডাৰ কৰিমেই, সেইটো মোৰ পুৰা ফুল প্লেনিং আছে, মই মাৰ্ডাৰ কৰিমেই তাৰমানে। গতিকে সেইকাৰণে মই এজন সচেতন ৰাইজ হিচাপত, মানুহ হিচাপত মই এইটোৱে মানে হেৰিৰ ওপৰত, আপোনালোকৰ ওপৰত হেৰি আছে যে ইয়াৰ এটা ন্যায্য তদন্ত কৰি পেলাই ইয়াৰ উচিত বিচাৰ যেন হয়। হা, আগতে থানাত এজাহাৰ দিয়া আছে, বাকী আৰু ট্ৰিটমেণ্টটো হৈছে। আমাৰ ছাৰে থানাৰ আগমনী অন্তৰ্গত ছাৰ যিজন আছে তেখেতে মেডিকেল কৰিছে, কৰি পেলাই এতিয়া বাকীখিনি কৈছে। আৰু মানে মোৰ এইটোৱে ছাৰৰ ওপৰতো হেৰি আছে যে যাতে তাক উচিত তদন্ত কৰি পেলাই যিটো ন্যায্য, যিটো তাৰ দাবী, সেইটো যাতে সি পায়, যাতে দোষী যাতে কোনো পধ্যে সাৰি যাব নোৱাৰে। যিহেতুকে পংগু ল'ৰা এটাক মাৰিছে, ভাল ল'ৰা এটা মাৰিলে কথাটো বেলেগ হ'ল, পংগু ল'ৰা এটাক মাৰিছে। গতিকে চাওক আপোনালোকে ইয়াৰ সবাটা সকালবেলা লেট্রিন করবে জন্য যাওয়া হচ্ছে। সবাটা ওই রাস্তার মানে সামনেতে বাড়ি, রাস্তার সামনেতে বাড়ি, সবাই ওই রাস্তা দিয়ে যাওয়া হচ্ছে। তাতে সবাটা পাঁচ পাক পিছন ভাল দিয়ে দেয়া সবাইগুলা মানে মারছে, সোটাই কিনা হামছি। আবদার আলী, আজিজুর রহমান, অন্য লোক দেখতে না পায়, বেয়া লাগছে। মেলা দিন থাকিয়ে যে কাজিয়ে আমার সাথে। তোর নাম কি? আজিজুর রহমান। কত বয়স? 28 বছর। কত পঙ্গু নাকি? পঙ্গু, হাত পা পঙ্গু। বাড়ি বাড়ি ভামনডাঙ্গা, প্রথম খন্ড। কেস তো দিছি। সবাটা মানে ওই পঙ্গু আমার না, সবাটা ওই লেট্রিন করে যাবি, গেলে যাত্রা খারাপ হয়, ওই জন্য সবাটা, হ্যাঁ ওই জন্য সবাটা ধরে মারছি। আবদার আলী এই কি দিয়ে ছুরি দিয়ে মারি নাকি, মানে বাসের মধ্যে মারি, আমরা ওই চললেছি, মানে দৌড়ি আসলাম, সে সাথে আমার হঠাৎ হচ্ছে আবদার আজিজুর রহমান। ঘটনাটা 6টা। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।